মই কৰা নাই দে, মায়ে কৰিছে। বাৰে প্ৰতি মই কৰিছোঁ, মই কৈছোঁ কৈ আছোঁ, খেলি মেলিয়ে হৈ গৈছে। নমস্কাৰ, মন যায় চেনেলৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি থাম্বনেইলখন চাই আপোনালোকে গম পাইছে, আজি আছে আমাৰ ঘৰত মাছৰুম। তো খাই পাইছেনে আগতে? যদি খাই পোৱা নাই খাই চাব। আহকচোন চাওঁ কেনেদৰে বনালে আমাৰ মায়ে। প্ৰথমতে কি কৰিব লাগিব, মাছৰুমখিনি ধুনীয়াকৈ ধুই পেলাই ওপৰৰ চামনিটো অলপমান চুচি ধুনীয়াকৈ ৰেডি কৰি ল'ব লাগিব। তাৰপিছত মিহি মিহিকৈ সৰু সৰুকৈ কাটি ল'ম। এয়া মাছৰুমখিনি ধুই লোৱাৰ পাছত ধুনীয়াকৈ সৰু সৰুকৈ কাটি ল'লোঁ। আৰু ইয়াতে আলু দুটা আৰু বিলাহী এটা, পিঁয়াজ জলকীয়া ধুনীয়াকৈ কাটি লৈছোঁ। আৰু এতিয়া কেৰাহীত তেল দি এইখিনি আমি বনাম। তেলখিনি গৰম হৈ যোৱাৰ লগে লগে ইয়াতে পিঁয়াজখিনি দি দিব লাগিব আৰু পিঁয়াজখিনি ৰঙা হৈ যোৱালৈকে ভাজি থাকিব। আপোনালোকে জানি আচৰিত হ'ব, এইটো মাছৰুম এনেকুৱা এটা লাভজনক ব্যৱসায় যে 1 পোৱাৰ দাম ইয়াৰ 80 টকা। তো ভাবকচোন 1 কেজিৰ দাম 320 টকা। তো এই 320 টকা যদি কেজি হয়, তেন্তে যদি কৰিব পৰা যায় তেন্তে কিমান লাভ হ'ব নহয়নে? এয়া দেখিছে, পিঁয়াজখিনি ৰঙা হৈ যোৱাৰ লগে লগে ইয়াতে মাছৰুমখিনি দি দিয়া হ'ব। আৰু মাছৰুমখিনি প্ৰথমতে ৰঙা হৈ যোৱালৈকে অকণমান ভাজি থাকিব লাগিব যাতে ভালছে সিজি যায়। তাৰপিছতে সোৱাদ অনুসৰি আপোনালোকে নিমখ আৰু হালধি দি দিব। আপোনালোকে বাৰু মাছৰুম খাই পাইছেনে? মোৰ খুবেই প্ৰিয়। যদি আপোনালোকৰো প্ৰিয় তেন্তে কমেণ্ট বক্সত কমেণ্ট কৰিবচোন, আপোনালোকে কেনেকৈ বনায়, কি দিয়ে, তেনেকৈ এই কথাখিনি মোক জনাব। আৰু আপোনালোকে কি কি ভিডিঅ' চাই ভাল পায় সেইখিনিবোৰ মোক জনাব, যাতে তেনেকুৱা ধৰণৰ ভিডিঅ' দিবলৈ মই চেষ্টা কৰিম। আৰু এতিয়া এয়া চাওক, ধুনীয়াকৈ মাছৰুমখিনিত গোটেইকেইটা বস্তু দিয়াৰ পিছত অলপ সিজিবলৈ আমি এনেকৈ ঢাক মাৰি থৈ দিম। তাৰপিছৰখিনি আপোনালোকে চাই থাকক। মাছৰুমখিনি সিজি যোৱাৰ লগে লগে ইয়াত এতিয়া বিলাহী আৰু আলুখিনি আমি দি দিম। মাছৰুম মই পিছে নিজে আজিলৈকে বনোৱা নাই, আজি মায়েহে বনাই আছে। মই মাত্ৰ কথাখিনি ক'ত কি দিছে কৈ আছোঁ আৰু মই নিজেও শিকি আছোঁ। আপোনালোকেও এনেকৈ ট্ৰাই কৰি চাব কেনেকুৱা লাগে। আৰু যদি ভাল পায় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইদৰে এতিয়া দেখিছে নহয়, আলু আৰু বিলাহীখিনি ধুনীয়াকৈ দি দিলে। তাৰপিছত এতিয়া ঢাকি পেলাই থৈ দিম আৰু সিজা সময়লৈকে। অকণমান পানী দিব লাগিব চাগে, হয়নে মা? পানী দিব লাগিব, শুকানকৈ ৰাখিলেও হ'ব, নিজৰ ইচ্ছা। আৰু বেলেগ ধৰণেও খাব পাৰি। আজি আমি এনেকৈ বনাইছোঁ, বিলাহী তাৰপিছত বেঙেনা এনেকৈও দি পেলাই খাব পাৰে। চবৰে বনোৱা ষ্টাইলটো বেলেগ বেলেগ হয়, চবেই বেলেগ বেলেগ ধৰণে সোৱাদটো লৈ ভাল পায়। আজি আমি এইদৰে সোৱাদ লৈছোঁ আৰু আছে, তো কাইলৈ আমি বেলেগ এটা সোৱাদ ল'ম। চাই থাকক ভিডিঅ'টো শেষলৈকে। এইদৰে আলু আৰু বিলাহীখিনি দিয়াৰ পাছত অকণমান লৰাই কৰি আমি ঢাক মাৰি থৈ দিম। তাৰপিছতহে অকণমান ইয়াতে পানী দিম। আপোনালোকে চাই থাকক। এয়া 2 মিনিটমান ঢকাৰ পিছতে আমি ইয়াতে অকণমান পানী এনেকৈ ছটিয়াই দিয়াৰ দৰে দিম। সম্পূৰ্ণ পানী নিদিওঁ, ইয়াতে অকণমান ছটিয়াই দিয়াৰ দৰে আৰু দিব লাগিব পানীটো। বস্তুটো কি হ'ব লাগিব মা? গ্ৰেভি টাইপত থকাৰ কাৰণে আমি ইমান ক'ত পানী দিছোঁ। আৰু জুলীয়া কৰিলেতো খাবলৈ ভাল হ'ব জানো? নহ'ব নহয়। কি হ'ব লাগিব? জুলীয়া কৰিলে বস্তুটো টেষ্টফুল নুঠিব। এতিয়া অকণমান আমি পানী দি দিছোঁ। পানী দিম, আকৌ সিজি পেলাইতো পানীটো যেতিয়া শুকাই যাব তেতিয়া গ্ৰেভি টাইপত ৰৈ যাব। গ্ৰেভি টাইপৰ ৰৈ গ'লে সেইটো খাবলৈ হেৰি হ'ব। এয়া পানী দিয়াৰ পাছত ঢাক মাৰি থৈ দিয়াৰ পাছত এয়া চাওক, আমাৰ একদম ধুনীয়াকৈ খাব পৰা ধৰণে ৰেডি হৈ গ'ল। বহুত বেছি পানীও ৰখা নাই, অকণমান জুলীয়া জুলীয়া হৈ থকাকৈ ৰাখিছোঁ জাষ্ট। মই কৰা নাই দে, মায়ে কৰিছে। বাৰে প্ৰতি মই কৰিছোঁ, মই কৈছোঁ কৈ আছোঁ, খেলি মেলিয়ে হৈ গৈছে। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু যদি ভিডিঅ'টো ভাল পালে তেন্তে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।